পোস্ট করিল তুমি তো
খাও তোমার পেটৰ পৰা জন্ম হব তুলসী বৃক্ষ আৰু এই তুলসীৰ পত্ৰ পৃথিৱীত যিমানবোৰ ফুল থাকিব সকলো ফুলৰ ভিতৰতেই শ্ৰেষ্ঠ হ'ব এই দেহা এৰি পাতে লক্ষ্মী যদি কোনো রমণ অর্থাৎ মহিলায় যদি কোনো রমণীয়ে বাজারে যদি কোনো রমণী অর্থাৎ মহিলায় এই শঙ্খ বজায় তেনেহলে সেইখন ঘৰৰ পৰা লক্ষ্মী দেৱীয়ে হেনো পলায়ন কৰে যদি কোনো ৰমণীয়ে বজায় লক্ষ্মী দেৱী পলায়ন কৰে রমণী অর্থাৎ মহিলায় শঙ্খ বজাব নাপায় আৰু ইমানেই পবিত্ৰ জানা তুলসীৰ পত্ৰ ইমানেই পবিত্ৰ এই তুলসীৰ পত্ৰ যদি মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তি যদি মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তি এই তুলসীৰ পাত পানীত তিয়াই মুখত অকণমান পানী দিয়া হয় যদি মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তি এই তুলসীৰ পাত পানীত তিয়াই মুখত অকণমান পানী দিয়া হয় তেনেহলে সেইজন ব্যক্তিয়ে
ভগৱান